স্কুলৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা গুৱাহাটী মহানগৰীত এটাৰ পাছত আনটো হত্যাকাণ্ড পুনৰ উৎকোচ লৈ হাতেলোতে ধৰা পৰিল চৰকাৰী বিষয়া সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া সঁচা পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক চিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব বিশ্ব প্ৰেম বিনন্দিয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া তুমিওতো জানা এটি কথা আপোন মাতৃ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্য ঠিতাতে হেৰাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব হত্যা হিংসা দুৰ্নীতি নিৰ্মূল কৰিম গঢ়িম আকৌ সোণৰ অসম সেই অসম যি অসম লাচিতে গঢ়িছিল কত শ্বহীদৰ তেজেৰে আই অসমেৰ আশীষেৰে